তো নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু আমি 100টা ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছত নামঘৰ আৰু মন্দিৰত মানে চাকি দিম বুলি কৈছিলোঁ। সেইকাৰণে এতিয়া ওলাই আহিছোঁ। এতিয়া মোৰ লগত প্ৰবালো আহিছে, ৰাইডাৰ হৈ আহিছোঁ আৰু চব তুমি বাইক লৈ আহিছে, মই পিছত বহি আহিছোঁ। চ' নামঘৰ পালোহিয়ে। চ' চাকি তাকিৰ কাৰণে বজাৰখিনি কৰি লওঁগৈ। পাৰ এযোৰ লৈ যাম বুলি আহিছোঁ মন্দিৰলৈ। পাৰ এযোৰ ইহঁতক ঘৰৰ পৰা দিছে হা। চ' নামঘৰ পালোহিয়ে, দোকানৰ পৰা চাকি তাকি লৈ আহোঁগৈ আৰু তাৰপিছত লগ পাই আছোঁ। চ' গাইছ, এয়া দোকান পালোহি। দোকানতে বস্তুখিনি বজাৰ কৰি লওঁ। এতিয়া দোকানৰ পৰা চাকিৰ কাৰণে বস্তু ল'লোঁ। নামঘৰত আমি বেছি দেৰি নকৰোঁ, মানে পাৰযোৰ বিচাৰিবলৈ আছে, তাৰপিছত মন্দিৰলৈ যাব লাগিব। চ' এই নামঘৰটো আমাৰ বনাই আছে, মই দেখাইছোঁ ৰ'ব। আমাৰ নামঘৰটো মানে বনাই আছে, কি হ'ল টিংটো আধা লগোৱা হৈ আছে। আধা টিং লগোৱাৰ পিছত ভাওনা এখন পাতিম বুলি কৈছে ৰাইজে। এয়া পূৰা টিং লগোৱা কাৰ্যসূচী চলি আছে পূৰা। চ' আমি নামঘৰত বেছি দেৰি নকৰোঁ, চাকিগছ দি যামগৈ। চ' গাইজ, আমি এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। তো আকাশে চাকিগছ দি লওক। আৰু নামঘৰটো এতিয়া বনাই আছে, আপোনালোকে দেখিছেই। নামঘৰৰ কাম চলি আছে ইয়াত। এতিয়া আমি নামঘৰৰ পৰা সেৱা এটা কৰি ওলাই গুচি আহিছোঁ আৰু দেৰি হৈছে কাৰণ আমি এতিয়া পাৰ বিচাৰিবলৈ যাব লাগে। পাৰ বিচাৰি গৈ আকৌ মন্দিৰ যাবলৈ এক্সাইটেড হৈ আছোঁ, কাৰণ মন্দিৰত এটা 3দিনীয়া কাৰ্যসূচীৰে কাম চলি আছে। বৰ্তমান এতিয়া মানে শিৱ পুৰাণ পঢ়ি আছে। সোনকালে যাওঁ, সেই মাইকৰ চাউণ্ড শুনি মানে মনটো ভাল লাগি গৈছে পূৰা। তাৰ আগতে আমি পাৰযোৰ বিচাৰি ল'ব লাগিব। পাৰযোৰ বিচাৰি লওঁগৈ প্ৰথমতে। তো ইহঁতক ঘৰৰ পৰা তাৰমানে এযোৰ পাৰ আগবঢ়াইছে, তো সেইযোৰ আমি বিচাৰি লওঁগৈ আগতে, কিনি মেলি থোৱা নাই আৰু। আমাৰ এতিয়া পাৰ ৰেট চেট চিঙি হৈ গ'ল। আমি এতিয়া পাৰ এযোৰ লৈ ল'লোঁ, বগা বগা শুক্ল পাৰ। চ' গাইজ, আমাৰ এতিয়া পাৰলৈ হৈ গ'ল। এতিয়া আমি যাওঁ মন্দিৰৰ পিনে। তো আজি আধা কাম হৈছে আৰু মন্দিৰৰ ফালে গৈ লওঁ। তাৰমানে কি হ'ল গাইজ, কালি ভেকচিন ল'লোঁ। ভেকচিন লোৱাৰ পিছত চবৰে গা এলাহ হৈ আছে। তো সেইকাৰণে ভিডিঅ' জোচ অহা নাই আৰু। তামোল পাণ যে পৰিলে লৈ লওঁ। একদম ধুনীয়া ধুনীয়া পাৰ দুটা লৈ ল'লোঁ। এতিয়া যাওঁ মন্দিৰ। এতিয়া আমি গৈ আছোঁ। মানুহ যোৱা দেখিছোঁ বাৰু, কিছুমান মথাউৰি ওপৰে সেয়া দেখিছেনে? নাই দেখা চাগে, ক'ত দেখিব। হ'ব, আমি যাওঁ ধুনীয়াকৈ সুন্দৰকৈ। মন্দিৰ পোৱাৰ পিছতহে আৰু দেখাম ডাইৰেক্ট দেই। লাহে লাহে আহি আমি মন্দিৰ পাই গ'লোহি। এতিয়া শিৱ পুৰাণ পাঠ হৈ আছে আৰু এয়া চাকি তাকি দোকান পূৰা দি আছে আৰু। চ' ইয়াৰ পৰা খোজকাঢ়ি যাওঁ আৰু। এতিয়া মন্দিৰ পাই গৈছোঁ। তো চাকি তাকি অলপ লৈ লওঁ, তাৰপিছত আমাৰ চাইকেলখন ইয়াত ষ্টেণ্ড কৰি ৰাখি দিলোঁ। তাৰপিছত এইফালে আকাশে ফটো মাৰি আছে, ফটো মাৰি চাকি লৈ আছে। চ' গাইজ, আকাশক এতিয়া চব ভাৰ অৰ্পণ কৰি দিছোঁ। লাহে লাহে আহি আছে, আহিব পৰা নাই। আপোনালোকে এখন মূল দুৱাৰ দেখিবলৈ পাইছে। মাইকৰ মাতত একো শুনিব পাৰে। তো আমি চতুৰ্বিংশ অধ্যায় জিজ্ঞবেশে কৈলাসলৈ হৰিৰ আগমন ভিঘু কাশ্যপক উদ্ধাৰ স্বৰূপে
চ' এতিয়া যাওঁগৈ আৰু বাই বাই। আজি চাকি গছ দিয়াৰ অৰ্থটো হ'ল আমি মানে আকাশে মনতে ভাবি থৈছিলে যেতিয়া প্ৰথম ইউটিউব চেনেল খুলিছিলোঁ, সি কৈছিলে যেতিয়া 100 ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া আমি নামঘৰৰ মন্দিৰত চাকি দিম। তো সেই কামটো কৰিলোঁ। আজি সেইটো কাম কৰাৰ পিছত মনটো বহুত ভাল লাগিছে। তো আপোনালোক আমাৰ লগত থাকিলে আমি এনেকেই নহয় আৰু বহুত কামত আগবাঢ়িব পাৰিম। তো বন্ধুসকল আপোনালোক আমাৰ লগত থাকক আৰু আজি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট নকৰে আপোনালোকে, কমেণ্ট কৰিব আপোনালোকৰ ফালে কিদৰে পতা হৈছে শিৱৰাত্ৰি। তাৰপাছত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব। তাৰপিছত চাব আমি দিয়া ভিডিঅ'বোৰ প্ৰথম আপোনালৈ যাব। যদি বিশ্বাস হোৱা নাই ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল কৰি চাব। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। তো আজি আপোনালোকৰ সম্পূৰ্ণ মন্দিৰটো চাৰিওকাষটো দেখুওৱা নাই। তো যিহেতু কাইলৈ শিৱৰাত্ৰিটো আপোনালোকক কাইলৈ গোটেই মন্দিৰটো দেখুৱাব চেষ্টা কৰিম। লগতে কাইলৈ শিৱৰাত্ৰি গম পাইছে। তো আজি আমাৰ ছাবস্ক্ৰাইবাৰ হৈছে এতিয়া 135টা। তো আপোনালোকে যদি আজিৰ ভিতৰত আপোনালোকে আৰু 15টা ছাবস্ক্ৰাইবাৰ বঢ়াই যদি আজি 150 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰাই দিয়ে, তেনেহ'লে কাইলৈ আপোনালোকৰ বাবে এটা স্পেচিয়েল ভ্লগ আনিম। তো আজিলৈ বাই।